हेलमेट तो दिबी ना মোক এটা নেকি দে আৰু এইবিলাক কাট ফিল্ম জীৱনৰ প্ৰথম শ্বৰ্ট ফিল্ম তো টেন কি হৈ গয়া হে ভাল লাগছে কিবা আমাৰ ঘৰত এই ফটোটো চাওক আমাৰ ঘৰত গোটেইকেইটা মানুহ আছে মই ক'ত এইটো পকা কাঠল এই নেমু টেঙা আজি কাঠৰ বাজ দিয়ে মোক ঘূৰে মৰম ओके तो मोर অসমীয়া খিৰাইজ নমস্কাৰ দেৱপতি ব্লগ চৈন্য নতুন ধামাকা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ ফ্ৰম আৱাৰ ঘৰ তো বে জানে পাঠশালাত বানপানী হৈছে গাইজ তো চবে মাছ মাৰি আছে আজি পুৱাই আমাৰ তাকে জনে মাছ দিব আহিছে তাৰ মামাকে মাছ মাৰিব গৈছিল টিটকাত একবাৰ তাতে পটকে যে চাই হ'ব মাছ মাৰি আছে তাৰপাছত আজি কি হৈছে মানে আমাৰ টেন কি হ'ল না আজি ৰাস্তাখনৰ ৰাস্তাত মই এখন ফিল্ম কৰিছিলোঁ মই শ্বৰ্ট ফিল্ম জীৱনৰ প্ৰথম শ্বৰ্ট ফিল্ম তো টেন কি হৈ গয়া হে ভাল লাগছে কিবা এটা মানে সৰু সৰু ফুৰ্তি গিলে ভাল লাগে আমাৰ আৰু গাইজ বানপানী আৰু ভালকৈ গেল মানে বৈধ্য ৰ'দ দিছি দেখোঁ এই ৰ'দত আৰু ক'ত বানপানী থাকিব তো সুন্দৰ ইফালে ৰাজীৱক লওঁ ইয়াৰো কিবা এক্সিডেণ্ট হৈছিল সিদিনা ভাল পালাক মানে আহিবা অঁ কওঁ মই ৰাজীৱ তাত কওক যাওঁতে মই ভিডিঅ' বনাব যাওঁ এই কিবা কিবি ভিডিঅ' বনাই আছোঁ দেখোঁ ৰহ আৰু ৰাজীৱ আহি গ'লে কি ভাল পালে না এক্সিডেণ্ট হৈছিল বোলে অৱস্থা দে হাতটো ঠিকেই নাই হ'ব গেট ৱেল চোন না কি কয় ইংলিছত মাছ মাৰি আছিলোঁ বহুত চাই মানে গাইজ প্ৰথমতে যেতিয়া ব্লগ বনাই আছিলোঁ আমি যেতিয়া আৰম্ভণি কৰিছিলোঁ তেতিয়া আমি এনেকৈ বহি থকা আছিলোঁ কিবা কিবি তাৰপিছতে লাষ্টত আহোঁ নহয় এইকাৰণে মানে মাজতে চবৰে স্কুল কলেজ এনেকৈ হাবি যাবি এতিয়া আৰু স্কুল কলেজ নাই আমাৰ দতাৰে পৰীক্ষা শেষ সুন্দৰ ধৰা তো গাইজ টিটকা পালোঁ আহি আৰু ইগাখন দুদিন আগতে সাগৰ হেন হৈ আছিল এতিয়া পানী চানী কম লাগে বগা পৰি আছে দেখিছে না বগা নাই কি লাগে ধৰা এই আগত মাছ মাৰি আছে দেখি আছোঁ বোলা এই চাওক জাল বগা হৈ আছে আৰু ইয়াতে চাওক মাছ এই চাওক চব মানুহে জাল লৈ হে ভাই আৰু এইফালে ভাৰ্গৱ দা আছে আমাৰ টিটকাৰে ভাৰ্গৱ দা কেনে মাছ মাছ না মাৰা নাই 35 কেজি অ ভাই আশাখান বগা হৈ আছে দেখোন চাই দেখোন তো গাই চাই কিবা ভাল লাগে না আজি মাছে মাছ মানুহে মানুহ মানে এই ৰাস্তাটোত যিমান যাই দিওঁ মাছে মাৰি আছে মানুহগিলা আগত দেখি চাওক মাছেই মাছ মানে এইকেইদিন আজি এটা ভাল হৈছিল ৰ'দ নাছিল ক'লা নাছিলোঁ এতিয়া ৰ'দ দিলে আৰু ক'লা হ'ব লাগিব আগত হাত চাত ক'লা পুৰি যায় পুৰা ৰ'দত সেই চাওক আগত মাছ মাছ পাইছে না এই ৰাস্তাইদি আমি আউগে যাই দেখিম চাব যিমান আউগে যাম মাছ মাৰা মানুহে দেখি থাকব বেলেগ একো নাই এই চাওক তো ৰাজদীপ বানপানী চাব গেছে নহয় টাউনত গৈছোঁ এটা পৰিধা গ'লো নেকি এক্সিডেণ্ট হ'ব পাৰে জোচ কমানে নেকি জোচ কমানে এক্সিডেণ্ট হৈছিল একবাৰ আমি যাই পটকে চাই হ'ল টাউনত পানী কমছি না কমানে নেকি ব'লা দিয়া ল চলো গাইজ তো গাইজ পাঠশালা টাউনত পানী শুকে গেল পানী নাই 1% নাই পানী গেলে কি এটা একাঠো পানী আছিল একদিনত চাফা সত্তৰে নিছিল পানী আছিল তো আজি ৰেষ্টুৰেণ্ট আৰু এইফালে আমাৰ বানপানীৰ পৰা ৰক্ষা পাবলৈ চব তুলি দিছিল ডিম্পল দাও কেনা পানী চানী সোমাইছিল না মানে ভিতৰত সোমোৱা নাই না এনে হেণ্ড চেফটি লাগে তো সুন্দৰ টাউনত পানী চানী শুকলাক মানে ইয়াতে কালি ভয়ানক পানী আছিল এইখানে আমাৰ ষ্টুডিঅ' তো ইয়াতে পানী নমলাক ভাগ্য ভাল এইফালে বাপন দাৰ দোকান আছে তো বাপন দাৰ বিয়া আহি আছে অলপ সেই কৰোঁ ফোন কৰি সংগ্ৰহ বিয়া চাব ওচৰত নাকি বানপানীত ধৰি অ' বিয়া পাউছ বোলে হে পানী নাই আমাৰ ইফালে তোমাৰ দোকান ডুব গৈছে দেখোন
হা হা গাড়ী গৈছে অ দোকান উপরে দিবা নেকি সি দোকানৰ ওচৰত গৈছে আমি এতিয়া বিল্ডিং এৰি যাবই লাগিব একদম হ'লে ডাঙৰ গাছৰ তাকেতো তো গাইছ মাছ পানী চাই আহি পালোঁ ঘৰ তো ঘৰত আহি কিনে চাহ তাহ খালোঁ এতিয়া ৰাজদীপ আৰু মই যাওঁ আমাৰ গাঁৱত মানে বুন গাঁৱত খুৰাই ফোন কৰিছিল কিবা কাঠল আৰু মাছ আনবা না কি মানে বানপানী হৈছে না চব হয় সেয়ে মেকুৰীছা না হাও মেও হাও দুটা থৈ দিওঁ নেকি থৈ দিওঁ নেকি কি কৰ থৈ দিওঁ হাও কয় দে Đây là bánh তো গাইজ আহি পালোঁ ঘৰ তো মানে গাঁৱৰ ঘৰ সিফালে আম চাম খালোঁ এতিয়া পানী কিলো খাওঁ সোনকালে যাব লাগে যায় কিন্তু তেনেকৈ চেলিব্ৰেশ্যন কৰিব লাগে চেলিব্ৰেশ্যন নেকি প্ৰদীপ দাম আহি আছে তো কিবা অলপ কৰিব লাগিব সেইটো তেনেকৈ হৈছে চাহ খাবলৈ খাব লাগিব তো সেয়া ভাল লাগছে যিহেতু প্ৰথম প্ৰচেষ্টা আছে চিনেমা দুনীয়াখনত তো তেনেকৈ আমাৰ মানে বহুত কাৰণ বেছি হোৱা নাই সপ্তাহ হোৱা নাই চাগে দিবা এটা খুৰাৰ ভাইটি নামটো কৈ দি Si Vân Niman Via. অঁ বঢ়িয়া আৰু আমাৰ ঘৰত এই ফটোটো চাওক আমাৰ ঘৰত গোটেইকেইটা মানুহ আছে মই এইটো এইটো দেউতাই এইটো আবাই এইটো বৰ্ণিমান ভূঞা পূজা হাঁহি বোলে আৰু এইটো পেহা এইটো খুৰা এইটো খুৰাহাৰ বা তাই ষ্টেণ্ড কৰিছিল এবাৰ HS-ত এইটো সৰু তাৰপিছত এইটো বাপু খুৰা এইটো খুৰীমা এইটো পেহী এইটো খুৰীমা এইটো ডাঙৰ পেহী এইটো পেহা আৰু এইটো খুৰীমা এইটো মা এইটো বিভাস এইটো হাপুতি দাদা গোটেইকেইটা নাই বাৰু ফ্ৰেমত কিন্তু হ'লেও আছে আৰু এতিয়াকে যেতিয়া পৰা যাওঁ চিধা বাচ্চালাক লাগি বন্নি বাই বাই Đây. তাত হেলমেটটো দিবি না মোক Betul. নেদা নেকি দে আৰু এইফালে কাঠল চাঠল লৈ আছোঁ ৰাজদীপে একদম সুন্দৰকৈ তো ভিতৰত এটা কাঁচা কাঠল আছে দেখা দিয়া কাঁচা কাঠল এইটো পকা কাঠল এই নেমু টেঙা তো আজি কাঠৰ বাজ দিয়ে মোক না কি এই দিব বুকুৰে মৰম দাচিবলৈ হা অঁ বোলা আৰু সেই গাইজ কিবা ক'ব আছিলোঁ কি ক'ব আছিলে অঁ আৰু গাইজ অলপ বেলেগ পাইছিল চুলি কাটিছিলোঁ কালি তো এটা ৰিল বনাইছোঁ ৰিলটো মই দি দিম দিয়ক মিউজিকটো নেদবা বাৰু কপিৰাইট লাগিব কিন্তু ৰিলটো দি দিম চাই লওক কৌশিকে বম চুলি কাটছে কালি জুই লগে তো গাইজ হৈ গ'ল আন্ধাৰ আৰু আহি পালোঁ ষ্টুডিঅ' সিফালে পৰিতা মই আহি গ'ল পৰিতা কেনে বঢ়িয়া মানে এইকেইদিন বানপানী হৈছিল না ভাবছিলোঁ ভিতৰত পানী সোমাইছে কিন্তু সোমোৱা নাই ভাগ্য ভাল অনবাৰ সোমোই এইবাৰ সোমোৱা নাই এটা কালি পানী আহিছিল এটা আগৰবাৰে হৈছিল তো যি কি নহওক এটা কথা গম পাইছে না নাই ৰাস্তাত 10কে হ'ল 10কে হ'ল তেনেকৈ পাৰে গৈছে তো মোৰ জীৱনৰ প্ৰথমকৈ ফিল্ম আছিল ৰাস্তা মানে শ্বৰ্ট ফিল্ম আৰু এবাৰ নতুন এখন আহিছে আৱেগ বুলি তো আৱেগখনত আৰু আমি জুলুকি দিব লাগিব একদম আপোনাৰ পেট্ৰল ঢালিব তো ৰাস্তাত তেনেকৈ হ'ল ভাল লাগছে একবাৰ পিছিটো অংক এতিয়া মানুহ দেখে দিওঁ মানে সেই যিমান যি হ'লেও কটো বিশ্বাস নকৰে দেখাটো মেইন তো সেয়া সেই কষ্ট কৰিব দয়া বানপানী হৈছিলে আমাৰ পিছিটো জিৰে আছে তো জিৰে খাওক দিয়ক এইটো আড়াল দিছোঁ ঘুমাই থৈছোঁ ঘুমাই থাকক এইফালে আমি মোবাইলত দেখাম তেতিয়া খুলি আছোঁ মোবাইলটো 10Kটো চাওঁ আমি অঁ এইটো লাগে আমাক এইফালে ৰাস্তা ৰেম ফিল্মছ 10.2K এই চাওক 10.2K তো এটা নতুন চেনেলৰ কাৰণে এইখিনি বহুত ভাল লাগছে কিবা এটা আমাৰ বাৰু আগতে শ্বৰ্ট ফিল্ম দাদাম কৰিছিল প্ৰেমৰ পাকঘৰ বুলি দৃশ্য আপোনালোকে চাইছি হয়নে সেইটো জিঅ'ত জমাত দিয়া গৈছিল বেটৰ দুটা চেনেলত তো এইখন ৰাস্তা আৰু ৰাস্তাৰ লগতে কৈছিল এখন কি নাম আছিল বেটাৰ হাবতো 14K আছিল আৰু ৰাস্তাৰ বহুত কম দিনৰ ভিতৰত 10K ভিউজ আহিছে আৰু এনেকৈ মৰম দি থাকক আৰু ভিউজ বাঢ়ি থাকক ভাল লাগিব আমাৰ মনটো আপোনালোকৰ আশীৰ্বাদত আৰু সেই অতি শীঘ্ৰেখন আহি আছে আৱেগখন আহি আছে আৱেগখন একদম ফালি দিব লাগিব তো দিয়ক গাইজ ভিডিঅ'টো শেষ কৰোঁ শেষ যদি আপোনালোকক ভাল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব যদি ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি খানা খাম না এতিয়া আমি খানা খাম আপোনালোকে কিবা খাই ঘুমি থাকক দিয়ক গুড নাইট বাই বাই টাটা আৰু যদি মোৰ কিবা কথা আছে পিছত মেছেজ কৰক আপি গিলে মেছেজ দিলে ভাল পাম চলে গিলাই দিব কথা নাই দিব দিয়ক বাই বাই থেংক ইউ